খুব টাং মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে কি লৈ আহিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। পিঠা শাক বনাবলৈ মই লৈছোঁ লোকেল মুৰ্গীৰ মাংস। ইয়াৰ পাছত লৈছোঁ মই ভাতৰ চাউলৰ পিঠাগুড়ি আৰু লৈছোঁ মই মিঠাতেল, লৈছোঁ মই পিঁয়াজ, জালুকৰ গুড়া লৈছোঁ, নিমখ লৈছোঁ, এইটো নহ'লে নহ'বই নহয় জানো, হালধি লৈছোঁ, প্ৰথমে গেছটোৰ চৌকাখন জ্বলাই লওঁ আহক। গেছটোৰ ওপৰত তুলি ল'লোঁ এখন কেৰাহী। এতিয়া মই ইয়াতে দিম মিঠাতেল। আপোনালোকে বাটিত যিমানখিনি তেল দেখিছিলে সিমানখিনিয়ে মই মিঠাতেল দি দিছোঁ। এয়া তেলখিনি গৰম হৈ ফেন উঠি গৈছে। তেলত ফেনখিনি নাইকিয়া হোৱা পাছতেই মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ মই লৈছোঁ সৰু চাইজৰ 3টা। এতিয়া মই এইখিনি অলপ আমলৰীয়া বৰণ হোৱালৈকে ভাজি ল'ম। এতিয়া মই দিম লোকেল মুৰ্গীৰ মাংসখিনি। এতিয়া দিছোঁ অকণমান হালধি, লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ, মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যোৱালৈকে মই ভাজি ল'ম। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই ইয়াতে দি দিম পানী। এতিয়া মই এইখিনি ঢাকোন মাৰি উতলিবলৈ দিম। এয়া দেখিছে ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে দিম জালুকৰ গুড়াখিনি। লগতে মই দি দিম পিঠাগুড়িখিনি। পিঠাগুড়িখিনি যেতিয়া দিব তেতিয়া লগতে লৰাইও থাকিব লাগিব। ঘনে ঘনে লৰাব লাগিব, নহ'লে গোটা বান্ধি যায়। হৈ যোৱাৰ কাৰণে অলপমান পানী দি দিছোঁ। আকৌ অলপমান পিঠাগুড়ি দি দিছোঁ। আপোনালোকে কিমান ডাঠকৈ খাই ভাল পায় বা পাতলকৈ ভাল পায়
সেইটো চায়ে পানী দিব আৰু পিঠাগুড়ি দিব। আচলতে আমাৰ ডাঙৰীয়া সকামত যিখিনি পিঠা শাক বনায় তাত হালধি নিদিয়ে আৰু সেই ভাগ সকামত হাঁহ মাংস ব্যৱহাৰ কৰা হয়। এয়া মোৰ পিঠা শাক ৰেডি হৈ গৈছে। এইখিনি দেখি কাৰ কাৰ বাৰু ডাঙৰীয়া সকামলৈ মনত পৰিছে? যদি ভিডিঅ'টো চাই আছে তেনেহ'লে পিঠা শাক খাই কোনে কোনে ভাল পায় প্লিজ কমেণ্টত জনাব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। সোনকালে অন্য এটি ভিডিঅ' লৈ পুনৰ লগ হ'ম। এতিয়ালৈ বাই বাই।